হে গাইজ, আজি মই আপোনালোকলৈ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, বন্ধাকবি পৰঠাৰ ৰেচিপি, যিটো খাবলৈ বিৰাটেই সোৱাদ হয়। তো বলক নহ'লে পলম নকৰি আজি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে মই ইয়াতে লাগতিয়াল সামগ্ৰীখিনি লৈ লৈছোঁ। মই অকণমান আটা, এটা পিঁয়াজ, এটা বন্ধাকবি আৰু 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। পাচলিখিনি মই ভালদৰে ধুই এই ধৰণে কাটি লৈছোঁ। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু ইয়াত অলপমান সৰিয়হৰ তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই এতিয়া পিঁয়াজখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া কেঁচা জলকীয়াখিনি মই ইয়াতে দি দিম। মই 3টা কেঁচা জলকীয়া এই ধৰণে কাটি লৈছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি জলকীয়া কম বেছি কৰিব পাৰে। আৰু এতিয়া অলপ ভাল ধৰণে লৰাই দিম। এতিয়া মই ইয়াতে বন্ধাকবিখিনি দি দিম আৰু অলপ লৰাই দিছোঁ। ইয়াত মই এতিয়া অকণমান নিমখ আৰু অকণমান হালধি গুড়া দিম। আৰু এইখিনি এতিয়া ভালদৰে মিহলাই দিম। আটাৰ লাৰুটোৰ বাবে মই আটাখিনিত অলপ নিমখ দিছোঁ আৰু এই ধৰণে ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত অলপ অলপ কুহুমীয়া গৰম পানী দি ভালদৰে মঠি ল'ম। চামিচেৰে মঠিব অসুবিধাৰ বাবে মই ভালদৰে হাতেৰে মঠি ল'ম এইখিনি। এয়া মোৰ লাৰুটো হৈ গ'ল। এতিয়া মই এইটো অলপ সময়ৰ বাবে এই ধৰণে ৰাখি থ'ম। এতিয়া মই লাৰুকেইটা এই ধৰণে ভালদৰে অলপ মঠি লৈছোঁ আৰু এইটো মাজত অলপ টিপি টিপি অকণ ৰুটিৰ দৰে বেলি ল'ম। এই ধৰণে মই ৰুটিটো এটা লুচিৰ আকাৰত বেলি ল'লোঁ আৰু ইয়াত মই এতিয়া বন্ধাকবি ভাজিখিনি ভৰাই দিম। এতিয়া মই এই ৰুটিটো এই ধৰণে গোল গোলকৈ ভাঁজ দি বন্ধ কৰি ল'ম। মই ভাজিখিনি বেছি দিয়াৰ বাবে এই ধৰণে বন্ধ কৰিব অসুবিধা হৈছে, কিন্তু আপোনালোকে যদি বিচাৰে অকণ কমকৈ দিব পাৰে। আৰু এতিয়া এই ধৰণে খামুচি ইয়াৰ মুখখন বন্ধ কৰি দিম। এতিয়া মই লাৰুটোত ভালদৰে এই ধৰণে আটা লগাই বেলি ল'ম। মই ৰুটিটো অলপ ডাঠকৈ বেলিম, যিহেতু এইটো পৰঠাৰ আকাৰ দিয়া হৈছে। এই ধৰণে মোৰ পৰঠাখিনি বেলি হৈ গ'ল। এতিয়া মই এখন টাৱা অলপ গৰম হ'বলৈ দিছোঁ আৰু এতিয়া এখন পৰঠা ইয়াতে দি দিছোঁ। পৰঠাখনৰ এটা ছাইড অকণমান সিজাৰ পিছত মই আনটো ফালে এই ধৰণে লুটিয়াই দিছোঁ। পৰঠাটো দুইফালে সিজাৰ পিছত মই ইয়াত এতিয়া ঘিউ দিম আৰু এই ঘিউ মই ঘৰতে বনোৱা, মোৰ চেনেলত ইয়াৰ ৰেচিপি দিয়া হৈ আছে, যদি আপোনালোকে চোৱা নাই চাই ল'ব। ইয়াত মই এতিয়া অলপ অলপ ঘিউ দি এইটো ভাল ধৰণে পুৰি ল'ম। ঘিউখিনি মোৰ ফ্ৰিজত ৰখা আছিল, সেইবাবে ওলাবলৈ অলপ অসুবিধা হৈছে। এই ধৰণে চাৰিওফালে অলপ অলপ ঘিউ দি
মই পৰঠাটো ভালদৰে পুৰি ল'ম। এটা চাইডে সেকি হোৱাৰ পিছত মই আনটো ফালে লুটিয়াই দিছোঁ আৰু ইয়াতো মই একেধৰণে অলপ অলপ ঘিউ দি ল'ম। এয়া মোৰ পৰঠা প্ৰায় হৈ আহিছে। দেখিছেনে কিমানে ক্ৰিস্পি হৈছে। আপোনালোকেও এই ধৰণে ঘৰতে পৰঠা ৰেচিপি ট্ৰাই কৰিব পাৰে। এয়া মোৰ পৰঠা ৰেডি হৈ গ'ল। ৰেচিপিটো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।